পঞ্চপাণ্ডব বম বম বলে আমি প্ৰথমতে শিৱক নিজৰ পৰিচয় দিবলৈ অনুৰোধ জনাইছো। নমস্কাৰ, মোৰ নাম মোহাম্মদ মুক্তাৰ আলী। মই এইচএছ ছেকেণ্ড ইয়াৰত, মোৰ ঘৰ ২ নং গৰাইমাৰী। আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে চবেই মন কৰিব, মহম্মদ মুক্তাৰ আলী আমাৰ মানসপুৰ আঞ্চলিক মহাবিদ্যালয়ত মহাদেৱ হৈছে। এইটো এটা বৰ গুৰুত্বপূৰ্ণ বিষয় আৰু আমাৰ মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় হৈছে সমন্বয়ৰ প্ৰতীক আৰু এই সমন্বয়ৰ বাৰ্তা কঢ়িয়াই মুক্তাৰ আলীয়ে আজি এজন মুছলিম ল'ৰা আৰু হাসিনা পাৰ্বতী এজনী মুছলিম ছোৱালী শিৱ পাৰ্বতীৰ ভাও লৈছে। আৰু আমাৰ যিটো সংস্কৃতি, ঐক্যৰ যিটো সংস্কৃতি, বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ কলেজত একতাবদ্ধৰে চলি থকা যিটো সংস্কৃতি, এই সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁলোকে আজিৰ এই ভাও লৈছে আৰু এই সংস্কৃতিক আমি প্ৰত্যেকেই ধৰি ৰাখিব লাগিব। তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা ৰাখিছো হৰ গৌৰী আমাক আশীৰ্বাদ কৰিব আৰু শিৱৰ অন্তত তৃতীয় চকুটো কিছুদিনৰ কাৰণে আমাৰ ওপৰত যাতে নপৰে তাৰ কাৰণে অনুৰোধ জনাইছো। থাৰ্ড আই ডেঞ্জাৰাছ শিৱ। তেওঁলোকক মঞ্চৰ পৰা হাসিনাকো নিজৰ পৰিচয় দিবলৈ অনুৰোধ জনাইছো। নমস্কাৰ ছাৰ, মোৰ নাম হাসিনা। মই 6th ছেমিষ্টাৰত পঢ়ি আছোঁ। মোৰ গুৰু বিষয় হ'ল ইংলিছ আৰু মোৰ গাঁও গোলাপাৰা পাঠপুৰ। শিৱ পাৰ্বতীক আমি ধন্যবাদ জ্ঞাপন কৰি তেওঁলোক মঞ্চৰ পৰা বিদায় দিছো। তেওঁলোক কৈলাশলৈ যাবলৈ অনুৰোধ জনাইছো। পঞ্চপাণ্ডৱক এজন এজনকৈ পৰিচয় দিবলৈ অনুৰোধ জনাইছো। আচৰিত কথা, আমি পঞ্চপাণ্ডৱৰ পৰিচয় বিচাৰি আছো। নমস্কাৰ, মোৰ নাম আব্দুল করিম হাকন। মই স্নাতক ৩য় বৰ্ষৰ ৬ষ্ঠ মাধ্যমিকত পঢ়ি আছো। মোৰ গুৰু বিকাশ হ'ল ৰাজনৈতিক বিজ্ঞান, মোৰ গাঁও বালাৰচৰ। তুমি কি হৈছা? পঞ্চপাণ্ডৱৰ কি? কৰ্ণ ছাৰ। কৰ্ণ। ঠিক আছে, ধন্যবাদ জনাইছো। নমস্কাৰ ছাৰ, মোৰ নাম আজিজুল হক। মই মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। মই পঞ্চপাণ্ডৱৰ অৰ্জুনৰ পাত্ৰ হৈছোঁ। ধন্যবাদ। ইয়াৰ পিছত নমস্কাৰ ছাৰ, মোৰ নাম হুছনিয়াৰা পাৰভিন, গাঁও আউলাগুৰি। মই 6th ছেমত পঢ়ি আছো, অসমীয়া মেজৰ। তুমি কিহৰ ভাও লৈছা? ছাৰ মই দ্ৰৌপদী। মই সীতা বুলিহে ভাবি আছিলো, কাৰণ কি আমি পঞ্চপাণ্ডৱৰ মাজত কৰ্ণকো পাইছোতো, সীতাও আহি যাব পাৰে, একো ডাঙৰ কথা নহয়। নহয় দিয়া। নমস্কাৰ, মোৰ নাম চুলতান আলী। মই মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ BA ছেকেণ্ড ইয়াৰত পঢ়ি আছো। মোৰ গাঁও আলাগুৰি। ধন্যবাদ। নমস্কাৰ ছাৰ, মোৰ নাম আবুল কালাম আজাদ। মই BA 6th ছেমত পঢ়ি আছো। মোৰ গাঁও 5 নং বাজবাৰী। তুমি কিহৰ ভাও লৈছা? সহদেৱ। সহদেৱ। ঠিক আছে, থেংক ইউ।